নমস্কাৰ মোৰ জেকে মোটিভেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিয়ক আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মোৰ ফিউচাৰ আপডেটসমূহ পাই থাকিব। আজি মই আপোনালোকৰ বাবে আদৰ্শৱান পত্নী এগৰাকী কেনেধৰণৰ হ'ব লাগে তাৰে কিছুমান কথা লৈ আহিছোঁ, শুনি নিশ্চয় ভাল পাব। এগৰাকী আদৰ্শ পত্নীয়ে নিজৰ হাজবেণ্ডক বহুত ভাল পায় আৰু সন্মান কৰে আৰু তেওঁৰ মনৰ কথাবোৰ নোকোৱাকৈ গম পাই যায়। এগৰাকী ভাল পত্নী সেইগৰাকীহে যিগৰাকীয়ে এনেকুৱা একো কামেই নকৰে যি কৰিলে তেওঁলোকৰ দাম্পত্য জীৱনত অশান্তি আহিব পাৰে। এগৰাকী ভাল পত্নীয়ে হাজবেণ্ডৰ দুখত থকাটো কেতিয়াও নিবিচাৰে। এগৰাকী ভাল পত্নীৰ কাৰণে হাজবেণ্ডে সকলো হয়। এগৰাকী ভাল পত্নীয়ে তেওঁৰ হাজবেণ্ডক কেতিয়াও একো কথা নলুকুৱায় আৰু কেতিয়াও মিছা কথা নকয়। আৰু এটা কথা সদায় মনত ৰাখিব যে এটা সম্পৰ্কত যদি এজনে মিছা কথা কয় সেই সম্পৰ্কটো কেতিয়াও টিকি নাথাকে। এগৰাকী আদৰ্শ পত্নীয়ে সকলো ধৰণৰ পৰিস্থিতিতে নিজৰ মানুহজনৰ লগত থাকে। এগৰাকী আদৰ্শ পত্নীয়ে তেওঁৰ হাজবেণ্ডৰ সকলো কথাই মানি লয়। এগৰাকী আদৰ্শ পত্নীয়ে নিজৰ হাজবেণ্ডৰ বাহিৰে বেলেগ পুৰুষৰ কথা কেতিয়াও ভাবিব নোৱাৰে। এগৰাকী আদৰ্শৱান পত্নীয়ে হাজবেণ্ডৰ বাহিৰেও গোটেই ঘৰখনৰ সকলো সদস্যকে মৰম চেনেহেৰে বান্ধি ৰাখে। এগৰাকী আদৰ্শৱান পত্নীয়ে তেওঁৰ হাজবেণ্ডক বিশ্বাসটো কেতিয়াও ভাঙি নিদিয়ে। এগৰাকী আদৰ্শ পত্নীয়ে কেতিয়াও হাজবেণ্ডক সন্দেহ নকৰে। এগৰাকী আদৰ্শ পত্নীয়ে ভগৱানক বহুত বিশ্বাস কৰে আৰু প্ৰাৰ্থনা কৰে যাতে তেওঁৰ পৰিয়ালটো সুখ শান্তিত থাকিব পাৰে। এনেধৰণৰ মটিভেশ্যন ভিডিঅ' পাই থাকিবৰ কাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব, কমেণ্ট এটা কৰিব নাপাহৰিব। থেংক ইউ।